मैं भावो आमार UPPL दलर जी तीनिदिनिया त्रिबार्षिक अधिवेशन जी कोकराझार এই জৌগালু पथार चंद्रपारा जी अनुष्ठित होइছে এইটো 100% सफल होइছে বুলি আমি ভাবিছোঁ। আমি যি এজেন্ডাবিলাক হাতত লৈছোঁ সকলো এজেন্ডা সুকলমে প্ৰথম দিনাৰ পৰাই ভালকৈ চলি থাকিল। প্ৰথম দিনা আমি যেনেকৈ যিবিলাক ভাবিছিলোঁ তেনেকৈ হৈ গৈছে। আমাৰ প্ৰতিনিধিসকল যিমান আমি প্ৰতিনিধিসকল ইয়াত বিচাৰিছিলোঁ তাতকৈ অধিক প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছে। খেল কুদৰ পৰা আৰম্ভ কৰি বিভিন্ন স্পৰ্টছৰ আইটেম স্পৰ্টছৰ ইভেণ্টৰ পৰা আৰম্ভ কৰি সকলো প্ৰগ্ৰামবিলাক মানে সফল হৈছে। আজি ৰাতিপুৱা আপোনালোকে দেখিছে মাৰাথন ৰেচ হৈছে। আমাৰ কালচাৰেল প্ৰচেছন BTRত থকা বিভিন্ন জনগোষ্ঠীক লৈ মানে BTR চৰকাৰ তথা UPPL কাম কৰিবলৈ যে আগবাঢ়িব প্ৰস্তাৱবিলাক হাতত যে আগবাঢ়ি আছে এইটো এটা প্ৰতিফলিত হৈছে। আজি যি ধৰণৰ কালচাৰেল ৰেলীত BTRত থকা সকলো জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আজিৰ বিশেষকৈ মুকলি সভাত আমাৰ মানে BTR ৰাইজে যি ধৰণে আমাক ছাপোৰ্ট কৰিছে। আমি ভাবিছিলোঁ ইয়াত 40-50,000 মানুহ গোট খাব, কিন্তু আমি দেখিছোঁ মানে 1 লাখতকৈ বেছি মানুহ ইয়াত সমাগত হৈছে। আপোনাৰ কোকৰাঝাৰ চহৰৰ পৰা আৰম্ভ কৰি আমাৰ এই চন্দ্ৰপাৰা খেলপথাৰলৈকে বহুত ৰাস্তা ঘাটে এই পথাৰত মানুহ চাৰিওফালে মানে সমুদ্ৰৰ নিচিনা এটা ইয়াত তেখেতসকলে জমা হৈছে। আৰু ইয়াত তেখেতসকলে উপস্থিত হৈ আজি আমাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলে যি ধৰণৰ মানে এটা মেছেজ দিছে আমাৰ ৰাইজে, আমি পোনপ্ৰথমে আমাৰ BTRৰ বাসিন্দাসকললৈ আমি ধন্যবাদ দিছোঁ UPPL দল হৈ। আৰু আজিৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈ আমাৰ দল তথা আমাৰ চৰকাৰক আৰু আমাৰ BTR চিফ মহোদয়ক যিদৰে তেখেতে ছাপোৰ্ট কৰিছে, যিদৰে তেখেতে মানে এটা আশীৰ্বাদ দিছে, আমি নিশ্চয় তেখেতক শলাগ ল'ব লাগিব। আৰু তেখেতে যি ধৰণে উন্নয়নৰ কাৰণে BTRক আগুৱাই লৈ যাবৰ কাৰণে তেখেতে যি ধৰণে কাম কৰিবলৈ তেখেতে আজি নিজৰ ভাষণ প্ৰসংগত বহুত কথাবিলাক কৈ গ'ল। এই ধৰণে যাতে আমি মানে তেখেতৰ সহায় লৈ আগন্তুক দিনত আগবাঢ়ি যাম তাৰ কাৰণে আমি চেষ্টা কৰিম। আহিছে ইয়াত আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বহুত সংখ্যক নেতৃত্বসকল ইয়াত উপস্থিত আছে। মুখ্যমন্ত্ৰীকে ধৰি জিলা সভাপতি ধৰি কেন্দ্ৰীয় নেতাসকল, আমাৰ মণ্ডল কমিটিৰ নেতাসকল বা ভাৰতীয় জনতা পাৰ্টিৰ ছাপৰ্টাৰসকল ইয়াত উপস্থিত আহিছে। তেখেতসকলে নিজৰ ধৰণে উপস্থিত মাত্ৰ নহয়, তেখেতসকলে বহুত ধৰণৰ মানে কাম কাজতে হাতে মানে দুটে লাগি তেখেতসকলে আমাক সহায় কৰিছে। আৰু GSP ফালৰ পৰা আহিছে, অগব ফালৰ পৰাও আহিছে। আমাৰ লগত এলায়েন্স পাৰ্টনাৰ হিচাপে যিমান AGP, GSP, BJP সকলো দলীয় কৰ্মকৰ্তাসকলে ইয়াত উপস্থিত হৈছে। মাত্ৰ ৰাজনৈতিক দল মাত্ৰ নহয়, এই এলেকাত থকা বিভিন্ন জাতীয় সংগঠনবিলাক, সামাজিক সংগঠনবিলাকো ইয়াত উপস্থিত হৈ UPPLৰ এই যে প্ৰগ্ৰাম, UPPLৰ যে অধিৱেশন আৰু UPPLৰ বিশেষকৈ যি মুকলি সভাটো মানে যি ধৰণে বিচাৰিছিল এই ধৰণে UPPLক সহায় কৰি BTRত উন্নয়নৰ কাৰণে BTRত সকলোৱে একেলগে লৈ সমন্বয়ৰ এটা মানে প্ৰতীক হিচাপে BTRক নেশ্যনেল লেভেলত মানে প্ৰতিষ্ঠা কৰিবলৈ যি ধৰণে তেখেতসকলে আগবাঢ়ি আহিছে এইটো মানে শলাগ ল'ব লাগিব। আৰু আপোনালোকক বিশেষকৈ মই মিডিয়া পাৰ্চনসকলক ধন্যবাদ দিব বিচাৰিছোঁ। প্ৰথম দিনৰ পৰাই মিডিয়া পাৰ্চনসকলে যি ধৰণে আমাক সহায় কৰিছে আপোনালোকক আমি আভাৰ ব্যক্ত কৰিছোঁ। ভৱিষ্যতে যাতে আমি সকলোৱে মিডিয়া পাৰ্চন হওক, ৰাজনৈতিক নেতাসকল হওক, সামাজিক জাতীয় সংগঠনসকল হওক, সকলোৱে মিলি যাতে আমি কাম কৰোঁ। নিশ্চয় BTRত আগন্তুক 1-2 বছৰ ভিতৰতে, আজিতো প্ৰায় পৰিৱৰ্তন বহুত হৈ গ'ল, আৰু 1-2 বছৰ ভিতৰত বহুত পৰিৱৰ্তন হৈ যাব বুলি আমি আশা কৰিছোঁ। এইটো নিশ্চিতভাৱে আমি ক'ব লাগিব। আপুনি চাওক, বিশেষকৈ এটা প্ৰতিনিধি সভা, যি প্ৰতিনিধি সভা ইমান ডিচিপ্লিন, ইমান অনুশাসনেৰে আমাৰ প্ৰতিনিধিসকল উপস্থিত হৈ বহুত কথাবিলাক তাতে আলোচনা কৰিছে, বিলোচনা কৰিছে। আৰু যিবিলাক ৰেজুলেশ্যনটো আমি ড্ৰ কৰিছোঁ ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে মানে UPPL দলটো আগন্তুক দিনত কেনেকৈ কাম কৰি যাব। আৰু আমাৰ প্ৰতিনিধিসকলক লৈ আমি বিভিন্ন আমাৰ বিষয়টো আলোচনা কৰাৰ পিছত অন্তিম যি আমাৰ বিষয় বাছনি সভাত আমি যি ধৰণৰ কমিটিটো গঠন কৰিছোঁ, এই কমিটিয়ে যাতে আগন্তুক দিনত আমাৰ যি 3 বছৰীয়া মানে এটা মানে তাৰ টাৰ্ম হয়, এই 3 বছৰীয়া সময়ত UPPL দলৰ লগতে BTRত থকা যি বিভিন্ন বিষয়ত যাতে কাম কৰিব পাৰে তাৰ কাৰণে এটা শক্তিশালী যি আমাৰ মানে সমিতি গঠন কৰা হ'ল। এই সমিতিৰ জৰিয়ে BTRত থকা সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যাম। আৰু BTRত এটাই ৰাজনৈতিক দল সক্ৰিয় হিচাপে কাম কৰিব। আৰু আমাৰ বিশেষকৈ আমি কোনো ৰাজনৈতিক দলত আমাৰ অৰিয়াৰী নহয়, কোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰত আমাক কোনো কাজিয়া নহয়, কোনো ৰাজনৈতিক দলক আমি হে জ্ঞানো নকৰোঁ। সকলোৰে গণতান্ত্ৰিক এইটো দেশ, গণতন্ত্ৰৰ যি এটা মেছেজ বা গণতান্ত্ৰিক দেশত আমি বাস কৰা হিচাপে সকলোৰে সমান অধিকাৰ আছে, সকলোৱে কাম কৰিব লাগিব। ৰাজনৈতিক দলৰ মাজত ৰাজনৈতিক মানে বিভিন্ন শ্লোগানটো হৈ থাকিব, কিন্তু ৰাইজৰ সেৱা কৰিবৰ বাবে যাতে কোনোৱে বিভিন্ন কথা বতৰা নকৰাকৈ অলপ কনষ্ট্ৰাকটিভ মানে চিন্তাধাৰাত চৰকাৰক অলপ সকলোৱে সহায় কৰি আগবাঢ়িলে নিশ্চয় BTRটো আগবাঢ়ি যাব।